Ya goi aso. Morning internet, welcome to my YouTube channel khati vlogs aru aji eta motovlogging hobo goi ase to mo first motovlog akha karu bhal pabo bye god log paise morning apoloke good morning janaisu aru mo channel to swagat janaisu first motovlog rider party pa hoi gise ভগবান যাত্ৰাটো যাতে হ'ব তাৰে কামনাৰে আজি ওলাই গৈছো ফ্ৰেছ মৰ্নিং ভাল লাগিছে ওলাই গৈ খালি বতৰটো আজি অলপ ডাৱৰীয়া ৰ'দটো আজি নোলাব মতে ভাল লাগিছে বহুদিনৰ মূৰত ওলাই গৈ এয়াই আমাৰ দিখাৰী গাঁও মৰাণ দিখাৰী জেৰে এতিয়া ফাৰ্ষ্ট আমি যাম ডিব্ৰুগড় মই আৰু তাত আছে মোৰ লগৰ ৰাহুল আৰু কেইজনমান ওলাইছে তেওঁলোকে সঠিককৈ প্লেন হোৱা নাই আজি ক'ত যাম গৈ তাতে প্লেন বনাম এনেই আমি অৰুণাচল যোৱা কথা আছে তাত গৈহে গম পাম এতিয়া ফাইনেল কৰা নাই ইনষ্টেণ্ট আজি ৰাইডটো ওলালোঁ আজি যিহেতু 26 জানুৱাৰী ৰিপাব্লিক ডে বহুত ৰাইডাৰ লগ পাম ভাল লাগিব গৈ থাকোঁ আৰু শিখৰ ব্ৰেক এটা লৈ ল'লোঁ শিখৰ অলপ খাই ল'লোঁ এতিয়া এই ৰঙলা বজাৰ ওচৰলৈকে এডোখৰ ৰাস্তাডোখৰ যথেষ্ট ভাল আপোনালোকে বাইক চলাই ভাল লাগে আৰু সেইকাৰণে আকৌ ইয়াত ৰখি কেমেৰাটো অন কৰি ল'লোঁ আৰু এইকেইটা পূৰা দবাই গৈছে ময়ো অলপ স্মুথলি গৈ থাকোঁ আৰু এয়াই আৰু অৰুণাচল যাম কিন্তু তাৰ আগতে অসমতে মজাটো লৈ লৈছোঁ আৰু অসমৰ কোনো ক্ষেত্ৰত কম নহয় অসম আমাৰ বহি গুণৰ নাই শেষ কৈছে আৰু এইডোখৰ পৰা আকৌ ৰাস্তাটো অলপ বেয়া ষ্টাৰ্ট হৈছে এতিয়া অফ ৰোডিং ফিলিংটো ডিব্ৰুগড়তে লৈ লৈছোঁ এয়া ৰঙলা বজাৰ আৰু এতিয়া আগত গৈ NRLৰ তেল অলপ ভৰাই ল'ম আৰু চিধা ৰাহুলৰ ৰুমত Didi 200
2,000 years later. Finally, tel sel bhoralo. Etia jabo bolaiso etia afternoon hol goi morning ot lahi tu karone di hol. Rahulor karone. Etia goi aso. Pura field cholai ase Thunderbird. Ami final korilu je ami Arunachal Namsai jam aru tat ami Digaru Eco Resort aru Golden Pagoda Buddhist Temple cham aru amar Dibrugarhte jotesto late hobe to Dibrugarhte amar 2:30 PM ot ami ulaisu late hobe karon introduce dia nohol মই ইয়াতে কৈ দিছো আমি ডিউকত আছে ৰিন্টু আৰু জান আৰু পালচাৰ 250 আছে ৰূপম আৰু জুন আৰু থান্ডাৰবাৰ্ডত আছে গৌতম আৰু টুন আৰু মই আৰু ৰাহুল এতিয়া আমি মৰ্নিঙত একো খোৱা নহ'ল কাৰণে আমি আগত গৈ কিবা এটা খাই ল'ব লাগিব ভোক লাগি আছে সো আগত গৈ অলপ ৰখিম ইয়াতে ৰখি ये खाली बोलते हैं खाना रखना कुछ तो खाना ही पड़ेगा ठीक है खाम मारो আমি ডুমডুমা তৰা বাগানত ইয়াতে খানাটো খাই ললো আৰু কণী খালো তুমি মই ইমান দিন মূৰত আহিছো ফুৰিব লাষ্টত কি মানে মই কৈছিলো চামিন খান কিবা খাম সেইকাৰণে তোমাক ঘৰৰ পৰা আহিলো এটা শুনি কৈছা यारो আমি যাত্ৰা আগবাঢ়ি এতিয়া আমি আছো দিৰাগ গেট তোমাৰ লাইন পাৰমিট বনাই আছো পাৰমিট বনাই হলে আৰু যাম মই এতিয়া ফাইনালি আমি এটা লাইন পাৰমিট বনাই ললো yes আমি এন্টাৰ কৰিলো এতিয়া অৰুণাচল নামচাই আৰু এতিয়া আমাৰ প্লেনটো চেঞ্জ হৈ গ'ল আমি প্ৰথম যাম এতিয়া ডিগাৰু ইকো ৰিজৰ্ট তাৰ পিছত ঘূৰি আহি সোমাম গোল্ডেন পাগোৰা আৰু দিন জ্বলে ৰাতি জ্বলে জুবিনদাৰ সেই ৰাতি ভিউটো চাবলৈ আমি সেইকাৰণে নাইটত সোমাম আৰু এতিয়া মোৰ ইণ্ট্ৰডিউচ হৈছে মোৰ নাম চানু চেতিয়া আৰু মই এজন দোকানী হ'ব দিয়ক বাদ দিয়ক আৰু সেইবোৰ আৰু এতিয়া বহুত ধুনীয়া ৰাস্তা গানহে গাব মন গৈছে কিবা কিবি সো গানটো নাগাওঁ বা মোৰ মাতটো বেয়া এতিয়া গৈ থাকোঁ দিগাৰু ইকো ৰিজৰ্ট হেল্ল' নাই নাই অৰুণাচলতে আছো যাব লৈছো এই তাতে ডিব্ৰুগড়ত দেৰি হৈ গ'ল ঠাণ্ডা পাইছো নাই এই ৰাস্তাতে অলপ কিবা কিবি খালো এতিয়া খাবই পোৱা নাই খামহে গোটেই বন্ধই হৈ আছে আজি দিয়া ফোনটো কাটিছে মই গৈ ফোন কৰিম এই বাদে বই সেনেকে বই কলাখান আধা হাত দিব এতিয়া লগাই লওক আধা হাত দিব কলাখান বই আজি আহিলো কিন্তু ৰাস্তা বহুত ভাল
এডভেঞ্চাৰ ফিল্ডটো একো নাই হোৱা এতিয়ালৈকে। এতিয়া ৰাস্তাটো অলপ সৰু দেখিছোঁ, কিন্তু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমানে আছে। হ'লে এনেকুৱা ৰাস্তাত গৈহে আচল মজাটো লাগে মানে। এডভেঞ্চাৰ ওলাই অহা আচল মজাটো সৰু ৰাস্তাতহে ভাল লাগে। আগতে এইবাৰ আগৰবাৰ মায়েদিয়া যাওঁতে তাত মজা পাইছোঁ। তাত সৰু ডাঙৰ ৰাস্তা, পাহাৰ, এডভেঞ্চাৰ ফিল্ডটো পাইছিলোঁ মানে ভাল লাগিছিলে। ইয়াততো সেনেকুৱা নাই, চব ভালেই ৰাস্তা, একো এডভেঞ্চাৰ ফিল্ড নাই হোৱা। আৰু ৰাস্তাটোত গৈ কিন্তু এইফালে কিবা ৰিজৰ্ট থকা যেন লগা নাই, তথাপিও ভাল মাথা মাৰি বনাইছে। এনে ধৰণৰ ৰাস্তা হ'ব লাগে, তেতিয়াহে আচল মজাটো পোৱা যায়। বঢ়িয়া বঢ়িয়া, গৈ মজা লাগিছে। হাবিলৈ গৈ থোৱা নিচিনা লাগিছে। মই হাবিলৈ গৈছিলোঁ, হাবিৰ মাজে মাজে ক'ত যাওঁ ব্ৰহ্মপুত্ৰ পাৰ ওলামগৈ নেকি ইয়াত। এই পালোহিয়ে। চ' বহুত ওচৰতে এডোখৰ পৰা, কিন্তু এডোখৰ ফিল্ডটো ভাল দিছে আৰু এডভেঞ্চাৰ আচল ফিল্ডটো। বঢ়িয়া বঢ়িয়া, পাই গ'লোহি। ফাইনেলি আমি দিগাৰু ইক' ৰিজৰ্টত পালোহি। আৰু এটা সুন্দৰ ঠাই চিল কৰিবৰ বাবে। আমি খাই লওঁ প্ৰথম, আৰু অলপ আপোনালোকে ভিউ অলপ এনজয় কৰক। ওলাও নি তুমি অলপ কেমেৰাত? পৰঠিনৰ পৰা ওলাইছে কেমেৰা। ইয়াত আপোনালোকে পানীটো টেবুল লগাই খাব পাৰে, যিহেতু ঠাণ্ডা দিন, সেইকাৰণে আমি পানী নাখাওঁ, আমি খাম ওপৰত। গৰম দিনত আহি ভাল লাগিব ইয়াত। দিগাৰু ইক' ৰিজৰ্টৰ পৰা ওলাব লৈছোঁ, আৰু আমি আগত গল্ডেন পগোৰা পাৰিলে সোমাই যাম। এতিয়া নাইট হ'ল যিহেতু, আৰু মটোব্লগ নিদিওঁ, আৰু মটোব্লগ ইয়াতে সামৰণি মাৰিছোঁ। চি ইউ ইন গল্ডেন পগোৰা। সোমাব নিদিলে আপোনালোকে ভিডিঅ'কে অলপ চাই লওক, ৰাতি বহুত ধুনীয়া দেখায়। এয়া দূৰৰ পৰা, ওচৰৰ পৰা দেখাব নোৱাৰিলোঁ। আমি এতিয়া গল্ডেন পগোৰাত, কিন্তু আমাৰ টাইম অলপ লেট হৈ গ'ল, 6 PM, চ' আমি সোমাব নাপালোঁ। চ' নেক্সট টাইম কেতিয়াবা আহিলে দেখাম আপোনালোকক। এতিয়া ইমানতে ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।